আৰু আকৌ এবাৰ কৈছোঁ বুলি তই বহুত শুদ্ধ অন্তৰৰ ল'ৰা, বহুত চাফা অন্তৰৰ ল'ৰা তই। এয়াতো কি কাম কৰি কয়? কিয় কিয় আঘাত দিলি সেই ছোৱালীজনী? না হালধি গোট পালে কিন্তু এই বুঢ়া মানুহটোৰ অন্তৰত আঘাত পালে সেই ঘাট কেতিয়াও নুশুকালে। তই যি আঘাত পাইছ শেষৰ ঘাট কি গেলিব পচিব ভিতৰি ভিতৰি বিষক্ৰিয়া হ'ব আৰু তোৰ সন্মুখত থিয় হৈ থকা এই মানুহটো এটা ভয়ানক নৰক খাদক জন্তুলৈ ৰূপান্তৰিত হ'ব। মুঠতে জানি থ বাবু, এদিন তই ফুটপাথৰ পৰা তুলি অনা সেই মানুহটো আজি পৰি থাকি